বিদ্যালয়ৰ অসম চৰকাৰৰ বিশেষ প্ৰতিনিধি আজিৰ অতিথি দলিদেৱ, এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা মোৰ শিক্ষক বন্ধুসকল, সমাজসেৱক সুপ্ৰিয়াদেৱ আৰু বিভিন্ন সংস্থাৰ পৰা অহা আমাৰ মাননীয় সদস্যসকল প্ৰতিনিধি। আজিৰ বাবে বিশেষকৈ ছাত্ৰীসকলৰ বাবে আজি চাগে এটা উল্লেখযোগ্য দিন। অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰীৰ যিটো নিযুত মইনা আঁচনি, এনেধৰণৰ আঁচনি যে আমি জনাত আগতে কেতিয়াও হোৱা নাই, যে ছাত্ৰীসকলক সবলীকৰণৰ বাবে যিখিনি পদক্ষেপ লৈছে সেইটো সঁচাকৈ ছাত্ৰীসকলৰ বাবে খুবেই উল্লেখনীয় এটা দিশ হ'ব। যিহেতু আমি দেখোঁ যে আমাৰ বিদ্যালয় চৰকাৰী বিদ্যালয়খন আমি গম পাওঁ যে 60 to 70% ছোৱালী চৰকাৰী বিদ্যালয়, আৰু যিমানখিনি প্ৰাইভেট স্কুল, প্ৰাইভেট বিদ্যালয়বিলাকত 80% অকল ল'ৰা। এইটো কথা এইটোৱেই সঁচাই যে ছাত্ৰীসকলক যিয়েই কাৰণ নহওক কিয় অভিভাৱকসকলে টকা পইচা খৰচ কৰি পঢ়াম এইটো চিন্তা নাই। সেইটো কিন্তু এইটো একেবাৰে সত্যন্ত হৈছে। গতিকে এই বিদ্যালয়ৰে ডাঙৰীয়া এখন বিদ্যালয়ৰে এই মহান কাৰ্যসূচীত উপস্থিত মাননীয় শিক্ষক সভাত উপস্থিত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল আৰু ইয়াতে আমাৰ ব্লকৰ দায়িত্বত থকা মাননীয় প্ৰতিমা কাৰিক ডাঙৰীয়া আৰু ইয়াত আজি ময়ো আমন্ত্ৰণ কৰিছিলোঁ তেওঁলোক শিক্ষাগুৰু উপস্থিত হোৱা PNPK ডিমো আঞ্চলিক সমিতিৰ বিষয়ববীয়া, জিলাচুকী আঞ্চলিক সমিতি PNPK বিষয়ববীয়া, আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো সঁচাই এক মহান দিন আৰু ঐতিহাসিক দিন বুলি ক'ব লাগিব। এই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সপোন, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন যে আমাৰ সেই নিযুত মইনা আঁচনি গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক অকণমান হ'লেও আৰ্থিক সাহাৰ্য হোৱাকৈ সবল হ'ব পৰাকৈ ছাত্ৰীসকলক এই কাৰ্যসূচী লোৱাত তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই কাৰ্যসূচী হৈছে যেতিয়া অসম চৰকাৰৰ পৰা দায়িত্ব অৰ্পণ কৰোঁতে আমাক ক'লে যে আজিৰ কাৰ্যসূচীটো হৈছে চৰকাৰী কাৰ্যসূচী। ইয়াতে কোনো পলিটিকেল কিবা কথা বতৰা নহয়, ইয়াতে অন্যান্য ৰাজনৈতিক দলৰ ইয়াত কোনো কথা বতৰা নহয়। আজি চৰকাৰী অনুষ্ঠান, খালি চৰকাৰী কাৰ্যসূচীহে ইয়াত আজি সমৰ্পণ হ'ব। আপোনালোক সকলোৱে গম পাই আছে, যোৱাকালি আনুষ্ঠানিকভাৱে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুদেৱে টিভিত ৰাতি দেখিছোঁ, গোটেইখিনি ফেচবুকত চাইছোঁ যে নিযুত মইনা আঁচনি সকলো অঞ্চলতে কালিলৈ যোৱাকালি বহুতজন চৰকাৰীভাৱে কৰিছে আৰু বিদ্যালয়ৰ সন্মুখত আজি চৰকাৰী বিষয়াসকলে সকলো উপস্থিত হ'ব নোৱাৰি আমাক দায়িত্ব দিছে যে চৰকাৰী পক্ষত আমি এতিয়া আছোঁ। এতিয়া আমাৰ দিন উকলি হোৱা হ'লে ময়ো এই দায়িত্ব নাপালোহেঁতেন। আমাক সময় এক্সটেনশ্যন কৰাৰ কাৰণে MSC ফালৰ পৰা সকলো প্ৰতিনিধিসকলকে চৰকাৰী প্ৰতিনিধি বুলি দায়িত্ব দিয়া হৈছে। এটা কথা আজি মনে মনে অনুভৱ কৰিছোঁ ৰাতি টিভি চাই, এই মহান কাৰ্যসূচী হয় কিছু মানুহৰ কাৰণে একো নহ'ব পাৰে, বা ধনী এজন ব্যক্তিৰ কাৰণে মাহত এজনী ছোৱালীক 1000 টকা দিয়া সেইটো সামান্য হ'ব পাৰে, কিন্তু আমাৰ দুখীয়া শ্ৰেণী যিসকল অভিভাৱকসকলৰ বা ছাত্ৰীসকলৰ কাৰণে 1000 টকা যথেষ্ট বুলি মই ভাবোঁ। কিয়নো কাৰোবাৰ
ল'ৰা ছোৱালীয়ে এতিয়া স্কুলৰ পৰা ঘূৰি আহি এখন হোটেলত সোমালে। মই আজি 2 বছৰ 3 বছৰ আগতে কিমানজন ছাত্ৰ ছাত্ৰীয়ে ৰাজস্থানী ফৰ্ম ফিল আপ কৰে ডাটা বিচাৰি আমাৰ বিদ্যালয়ত 50% ST থাকে ষ্টুডেণ্ট, 50% ST ষ্টুডেণ্ট, 42% OBC, 42% OBC। ইয়াত SC কিমান আছে? 82%